started. Yeah, কয়লাজানত আজি আপোনালোকক ৰেড হোল মাইনিং দেখাওঁ ৰেড হোল মানে এক মিনিট প্ৰথমে এইটো বস্তু দেখুৱাই লোৱা যে এইটো জেগা ওপৰৰ পৰা 100-150 ফুট মান তলত আছো আমি মানে মাটিৰ উপৰি ভাগৰ পৰা 100-150 ফুট মান তলত আছো আৰু এয়া খান্দি আহিছে এইবোৰ ৰেড হোল এইটো ইয়াতে দেখুৱা মই মুখ দিয়া কেমেৰাটো এইটো হৈছে ৰেড হোল এনেকে মানুহবোৰ এনেকে খান্দি সোমাই যায় লাইট মাৰকচোন এনেকে সোমাই যায় ভিতৰলে এইবোৰ ৰেড হোল এইটোকে ৰেড হোল বুলি কয় এয়া খান্দুতে ওপৰৰ পৰা পানী পৰিছে মানে এয়া হা এইটো এটা কোনবা এটা সোমাই দিয়কচোন অলপমান এইটো এটা ৰেড হোল এইটো পানী পৰিছে যাব নোৱাৰিম এইটো কিমান ফুট হাইট হ'ব দাদা পংকজ দা 3.5 ফুট মান ওখ এয়া বাঁহৰ কাঠৰ হেৰি বনাই লৈছে মানে যাতে ওপৰৰ মাটিটো যাতে খহি নপৰে এইটো ৰেড হোল এনেকে আপুনি যিমান ভিতৰলৈ সোমাই যাওক এইবোৰ কয়লা সাইডত কাটি লৈ গৈছে বাপৰে বাপ কি ভয়ংকৰ কাহিনী এইটো আৰু এটা ৰেড হোল এইটো আৰু এটা ৰেড হোল এইটো ৰেড হোল এইবিলাক ৰেড হোল এইটো আৰু এটা ৰেড হোল এইটো কি ক'লে যিটো কয়লা খান্দিব না এইটো এনেকা চকা হয় এইটো গাড়ী দি লৈ আনে গাড়ী এটাত মানে গাড়ী থাকে ভিতৰত বা বৰ ধুনীয়া ৰাস্তা এইটো চক সেই তাতে দুটা ৰাস্তা এইটো ৰাইটত এটা লেফটত এটা এনেকা খান্দি গৈ থাকিব আচ্ছা এইটো কোনে চলাই আছে এইটো আমাৰ ইয়াতে কি ক'ম আৰু তুলিৰাম ৰংহাং আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা জড়িত আছে তেখেতসকলে বহুত দিনৰ পৰা মানে ভয়ংকৰ কথা কৈছে কিন্তু তুলিৰাম ৰংহাং জড়িত হৈ থকা মানে কথাটো ভয়ংকৰ কথা মুখ্যমন্ত্ৰীয়ে এইজন মানুহক তুলিৰাম ৰংহাং ডাঙৰীয়াক লগত লৈ জাপান গৈছে কোৰিয়া গৈছে আমি দেখি আছো দেখিছো আমি সেইজন তুলিৰাম ৰংহাং তুলিৰামেই হয় এতিয়াৰ পৰা নহয় মাইনিং কৰা ইয়াত আমাৰ অবৈধ কয়লা খনন এতিয়াৰ পৰা নহয় বহুত দিনৰ পৰা চলি আছে প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কোনো কাৰণতে সমৰ্থনযোগ্য হ'ব নোৱাৰে মানে কাৰোবাৰ অৰ্থ লালসাৰ ফলত আমাৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন হ'ব কাৰোবাৰ অৰ্থ লালসাৰ কাৰণে শ্ৰমিকৰ জীৱন বিপন্ন হ'ব কাৰোবাৰ অৰ্থ লালসাৰ বাবে আমাৰ প্ৰকৃতিক নিদাৰুণভাৱে হত্যা কৰিব নিষেধ কৰিব আৰু চৰকাৰখনে মৌন সমৰ্থন জনাব এইটো কাৰণ কোনো কাৰণতে গ্ৰহণযোগ্য সমৰ্থনযোগ্য হ'ব নোৱাৰে মই অসমত যিমানবোৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ ব্যক্তি আছে তেখেতসকললৈও মই আহ্বান জনাম যে আপোনালোক মৌন হৈ নাথাকিব পৰিৱেশটো ভয়াৱহভাৱে বিধ্বস্ত হৈছে ডিমা হাছাওত যিটো পৰিৱেশ দেখিছিলোঁ তাতকৈ ভয়াৱহ পৰিৱেশ কাৰ্বি আংলঙত কিন্তু কাৰ্বি আংলঙত মানুহ মৰাটো এতিয়ালৈকে ৰিপৰ্ট হোৱা নাই বাবে চাগে বিষয়টো সন্মুখলৈ অহা নাই আমি আজি আহি সন্মুখত দেখুৱাই দিছোঁ এইটো কাৰ্বি আংলং গতিকে ডিমা হাছাও কাৰ্বি আংলং লিডু মাৰ্ঘেৰিটা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল ইয়াৰ নামবৰ সংৰক্ষিত বনাঞ্চল সকলোবোৰতে ব্যাপক হাৰত প্ৰকৃতিৰ আৰু ভূগৰ্ভ লুণ্ঠন চলি আছে প্ৰকৃতিৰ নিদাৰুণ হত্যা চলি আছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে আগবাঢ়ি আহক প্ৰকৃতিপ্ৰেমী ব্যক্তিসকল আগবাঢ়ি আহক সকলো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে এই ক্ষেত্ৰত ঐক্যবদ্ধভাৱে মাত মাতক সকলো সন্মুখলৈ আহক আৰু চৰকাৰখনৰ এই জনবিৰোধী কাম কাজৰ প্ৰতিবাদ কৰক চৰকাৰখনক বাধ্য কৰোৱা হওক যে এই প্ৰক্ৰিয়াবোৰ বন্ধ হওক আৰু এই প্ৰক্ৰিয়াবোৰ যিসকলে ব্যক্তিয়ে চলাই আছিল অবৈধ প্ৰক্ৰিয়া তেওঁলোকক কঠোৰ শাস্তি দিয়ক তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক এইটোৱে দাবী আৰু আজি ইয়াত থিয় হৈ মই সকলো অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে চৰকাৰৰ জ্ঞাতাৰ্থে মই এইবোৰ দেখুৱাই দিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি মোৰ বক্তব্য শুনি আছে মই আপোনাৰ জ্ঞাতাৰ্থে আহ্বান জনাম যে মই ইয়ালৈ আহি কেমেৰাৰ সন্মুখত আপুনি আপোনাৰ ৰাজ্যত চলি থকা অবৈধ লুণ্ঠন অবৈধ খনন ৰেড হোল মাইনিং অপন কাষ্ট মাইনিং অবৈধভাৱে বেআইনীভাৱে প্ৰকৃতি ধ্বংস সকলোবোৰ আপোনাক দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী মহোদয় ন্যূনতম যদি আপোনাৰ বিবেক আছে ন্যূনতম যদি আপোনাৰ অসমৰ মাটি মানুহৰ প্ৰতি ভালপোৱা আছে আপুনি এই নিদাৰুণ ধ্বংসযোগ্য এই অসহনীয় যি প্ৰকৃতি লুণ্ঠন প্ৰকৃতি ধ্বংস চলি আছে অবৈধ কাম চলি আছে কাম বন্ধ কৰক তলত আছিলোঁ অকণমান কেমেৰাটো আমাৰ ভাতৃ চন্দ্ৰপলে ধৰিছে
মই জাষ্ট দেখুৱাওঁ যে ৰেড হোল মাইনিঙৰ তলৰ পাৰ্টটো কেনেকুৱা। আমি এনেকৈ নামি গৈছিলোঁ, সেইখিনি প্ৰায় 20 ফুটমান ওখ হ'ব। মই য'ত থিয় হৈ আছোঁ তাৰ পৰা ভূমি ভাগলৈ মানে মাটিৰ উপৰি ভাগলৈ 20 ফুটমান হ'ব, আৰু ইয়াৰ পৰা 150 ফুট। এইবিলাক ষ্টেপত নামি গৈছে। এই ষ্টেপবিলাকত নামি গৈছে সেইয়া তলত মই ইতিপূৰ্বে যিটো দেখুৱালোঁ, আমি এই ষ্টেপটোৰে নামি গৈছিলোঁ আৰু এই ষ্টেপকেইটাত আমি উঠি আহিছোঁ। সেইটোৱে আপোনালোকক দেখুৱাবৰ কাৰণে মোৰ অলপ ভাগৰ লাগি গ'ল। তলৰ পৰা মই আহিছোঁ। এয়া কয়লাৰ দম কয়লা পৰি আছে, আৰু এয়া এনেকৈ খান্দিছে। এইখিনি আৰু অসম মাতৃৰ বুকু চিৰাচিৰ কৰি এনেকৈ আমাৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰি থকা হৈছে। আৰু আমাৰ দিছপুৰীয়া চৰকাৰে কয় আমি নাজানো, এনেকুৱাকৈ একো হৈ থকা নাই, আৰু অসমত উন্নতিৰ গংগা বৈছে বুলি কয়। এয়া কি গংগা বৈছে ৰাইজে দেখিছে, ৰাইজে দেখক। ষ্টাৰ্ট হ'ল। আৰু এটা বস্তু দেখোঁ, একদম আমি এতিয়ালৈকে এই মানে তাৰ পৰা উঠি আহিছিলোঁ। মই মাত্ৰ যিটো দেখুৱালোঁ, আমি সেইফালৰ পৰা আহিলোঁতো। এইবোৰ হৈছে জাষ্ট এটা মোক কেমেৰাত দিয়াচোন, মই এটা বস্তু দেখুৱাওঁ। সেইটো চোৱা, এইটো গাড়ীৰ চিন, মানে এইবোৰ জেচিবি, এয়া জেচিবিৰ চিন একেবাৰে লাইভ। মই যে কৈছিলোঁ মানুহ আছিলে অলপ দেৰি আগত, ইয়াত যে কাম কৰি আছিলে অলপ সময় আগত, আৰু আমি আহি থকাৰ কথাটো গম পাই পলাইছে। এয়া হ'ল জেচিবি গাড়ীৰ চিন। এইটো বৰ বেছি পুৰণা চিন নহয়, এইটো আজিৰে চিন, আৰু খুব বেছি 1 ঘণ্টা 2 ঘণ্টা আগৰ চিন। আচ্ছা, এয়া এইবোৰ গাড়ীৰ চিন দেখিছানে? এইবোৰ গাড়ীৰ চিন। গতিকে এইটো কথা প্ৰমাণ হৈ গ'ল যে এইটো লাইভ চলি আছিলে। ৰেড হোল মাইনিং হৈ থকা নাই বুলি যে কয়, এয়া আমি প্ৰমাণ দিলোঁ। এয়া তাৰমানে জেচিবিখন ইয়ালৈকে নামি আহে, এই টুকুৰা জেগালৈ নামি আহে, ইয়ালৈকে নামি আহে। এইবোৰ জেচিবিৰ চিন, এইবোৰ চিন। জেচিবিখন ইয়ালৈকে আহে, গাড়ীখন ইয়াৰ পৰা লোড হয়, আৰু এয়া সেই মাইনিংটো মানে। আৰু এইবিলাক বক্সত, এইবিলাক বক্সত কেৰি কৰে। সেয়া আমাৰ কাঠাৰ চাহাবে, জন ইংটি কাঠাৰ, ৰিটায়াৰ্ড IAS অফিচাৰ, আৰু অল পাৰ্টি হিল কনফাৰেন্স পাৰ্টিৰ, হিল লিডাৰ্ছ কনফাৰেন্স পাৰ্টি APHLC পাৰ্টিৰ তেখেত সভাপতি জগদীশ দা ওলাই গ'ল, আৰু তেখেতে আমাৰ কাঠাৰ চাহাবে এয়া বাইট দিয়ে আছে সংবাদ মাধ্যমৰ আগতে। এয়া ৰেড হোলকেইটা মই আপোনালোকক দেখুৱাইছিলোঁ, জাষ্ট প্ৰমাণ হিচাপে মই সেইখিনি দেখুৱালোঁ। এইটো হৈছে ষ্টেপ, এনেকৈ উঠি আহিছে। আৰু এয়া বাহিৰলৈ আমাৰ গাড়ীবোৰ এই বাহিৰত ৰখাই থোৱা আছে। এইফালে গাড়ী নাহে, অকল জেচিবি আহে। এইটো দেখুৱালোঁ আপোনালোকক প্ৰমাণ হিচাপে।